হেল্ল' নমস্কাৰ বন্ধুসকল, কেনে পিছে খবৰ ভাল না? আহি গ'লো এটা নতুন ৰষ্টিং ভিডিঅ' লৈ। তোৰ ঘৰ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয়াই আইনা যেনেকৈ লৰাইছা নহয় ফুলকি পৰবু কাপোৰ নাই নেকি? আমাৰ তাত মোৰ কাপোৰে পিন্ধবি আপা আপায়ে বিচাৰে নেকি? আজিহে গম পালো। বুঢ়ো হৈছে আৰু তই এইবিলাক এৰিবে হৈছি কি বাল হিজ্জাৰ দৰে কামগিলা কৰি থাকা কেলা এৰবি গিলাখান তোমালে থকা এইযোৰ পিন্ধাতকে নিপিন্ধিলেও হ'ল আৰু লাইক পালি হয়, নিপিন্ধিলেও ভাল হ'ল হয় তাতকে। ডাঙৰ হলে ঠাণ্ডাৰ দিনত বেছি গৰম লাগব, গমেই নাপা তই। মিছকল মাৰি মাৰি ডিষ্টাৰ্ব দিবা নালাগে, গম পাবি পিছত বিয়া হোৱা বুলি। বাইদেউ গানটো ভালে লাগছি, কিন্তু আকৌ পিন্ধা নাই নেকি? কিবা উলিয়াই থৈ দিছে দেখোন, আকৌ পিন্ধা নাই ৰে। তই ভিডিঅ' বনাইছা না কান্ধুলিৰ তলত বালকেইডাল দেখি আছা হে? আৰু যি বাল গৰম পৰছি কেম্বা বা চলে আৰু ডাকপু সেই মখা কাটি লবি। কেলা ইমান সৰুতে 12-13 বছৰ মান হৈছে বাল ইমান ডাঙৰ কেংকে বলে? এটো অনলি আপি গিটাৰ কাৰণে, ছাপৰি আপি গিটাৰ কাৰণে, যোনে নেকি ৰিল বনাই থাকে দিন ৰাতি ইমানকে মুজৰা কৰি থাকা তাৰ মানে ইনষ্টাগ্ৰামত। পাকঘৰত মায়েৰেক অলপ হেল্প কৰি দি বাচন টাচান ধু, খালি ৰিল ইনষ্টাগ্ৰাম অপেন কৰিবাই নহয়। তই নিজে ছাপৰি আৰু তই বাল বেলেগক মায়াকক সহায় কৰবে দে, তই কি কোনচা বাল সহায় কৰবে যা একেলা। গানত তই বুলি নহয়, চব আপি তিৰি চবৰে তাপলা লৰাইছি কিন্তু। বাইদেউ ইমান ডাঙৰ কেংকে বনছি? আটাত বাল 5 কেজি মান হ'ব দেখোন বাল। বৰ্তমান অসমৰ ট্ৰেণ্ডত আছে চুমি বৰা, তাই বোলে পইচা মাৰি কেনে কবাত লুকে আছে, সেইকাৰণে চবে ৰোষ্ট কৰি আছে, ট্ৰল কৰি আছে। চবে কৰে কৰক, কিন্তু তই যি ইমান তাইক ট্ৰল কৰি আছা, তই দেখোন তোৰ ফ্ৰেণ্ডৰ পৰা পইচা ধাৰে আনি কেনে আজিক লেগি ৰিটাৰ্ণ কৰা নাই। 1 মাহত বোলে ৰিটাৰ্ণ কৰা, 1 বছৰ হৈ গেল দেখোন ফোনটো ৰিচিভ নকৰা। চুমি বৰাক ৰোষ্ট কৰে, তই চুমি বৰাই দে। তই যি মোৰ তাৰ পৰা 1000 টকা নিছলি সেইটোতো ঘূৰাই দিয়া নামে লোৱা নাই, আৰু তই কি? তই নিজে দেখোন চুমি বৰা।
ফুলি চামৰ বুকুতে হৈ তুমি গাড়ীখনত বেমাৰী এটা নিছি আৰু ভিডিঅ' বনবা এৰা নাই কেলা চিন্তা বোলা বস্তুৱে নাই নেকি কি বা মাথাত মাল আছেনে নাইয়ে আমি নলবেইৰা আপি আমি তামোল খাব লাজ নকৰো আমি নলবেইৰা আপি আমি শিখৰ খাব লাজ নকৰো আমি নলবেইৰা আপি আমি কাইজা লাগব লাজ নকৰো আমি নলবেইৰা আপি আমি কথিত কবা লাজ নকৰো আই ডোন্ট কেয়াৰ আমি বাইহাটা চাৰিআলিৰ ল'ৰা নলবাৰীৰ ছোৱালী আমি পচন্দ নকৰোঁ মই বহুত ভাগ্যৱান কিয় জানে না মই ফুৰবা আহিবা খুজিছো দেখছি না এই নদীৰ পাৰত ফুৰাবা লৈছি মোক ৰাতি কামটো নহয় নেকি সেইকাৰণে তোক জংঘলত লৈ গৈছি দেখছি মই এতিয়া ভাল পাওঁ মই মানুহটো আৰু মানুহটো মই যি কওঁ তাকে শুনে ৰাতিপুৱা কৈছিলোঁ মই ক'বাই ফুৰে লৈ যাওক ফুৰে আনক লৈছি নহয় নদীৰ পাৰত জংঘলৰ মাজত সেইকাৰণে ফুৰিব যাওঁকৈ খুজি থাকা তাতকৈ জংঘলত যোৱাতকৈ তই যদি ভাল হোটেল এখনত গেলি হয় ভাল লৈ জংঘলত আকৌ কোনোবা চাই থাকিব আকৌ চাবি গৰু পিতেন দিব আকৌ কোনোবাই তো হেল্ল' এভৰিৱান গুড মৰ্ণিং আমাৰ মাইনাক স্কুলত পঠাই দিলোঁ এতিয়া আমি বহি আছোঁ কাম চাম কৰা নাই গুড মৰ্ণিং কোৱা এতিয়াহে কামটো কৰবি ছোৱালীটো স্কুলত গেছি ৰাতি আৰু কামটো নহয় নে তহঁতৰ ছোৱালীটো থাকে এতিয়া না কামটো কৰবি স্কুলত গেছি দে কৰ তহঁতৰে দিন দি কৰি থাক अब अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ मुझे नहीं पता बस क्लिक हो जाना